তো ৰাইজসকল আহিছিলোঁ গেলেকী দাদাবৌৰ ঘৰলৈ। যিহেতু দাদাবৌয়ে ক'লে আজি এখন সুন্দৰ ঠাইলৈ লৈ যাম তোমাক, সেইবাবে মই খৰধৰকৈ আপোনালোকলৈ এটা ভিডিঅ' যুগুতাইছোঁ এনেকৈ। আৰু যিহেতু এই ৰাস্তাটো যে দেখিছে, এই ৰাস্তাটো হৈছে গেলেকী টি ষ্টেটৰ ৰাস্তা হয়। আৰু এয়া দেখিছে চাহপাত থোৱা ঘৰ, আৰু লগতে এই যে ৰাস্তাটো দেখিছে, ৰাস্তাটো হ'ল ৰঙা, অলপ মাটিবিলাক ৰঙা। যিহেতু আপোনালোকে অনুমান কৰি পাইছে যে অসম নাগালেণ্ড সীমান্ততে অৱস্থিত সেই ঠাইখন, যিখন ঠাইলৈ আমি গৈ আছোঁ। আৰু দেখিছে এয়া গছ গছনি অলপ ভৰপূৰ, যিহেতু সেউজীয়া সকলোফালে মজা। আৰু আপোনালোকে আজি যিহেতু মই প্ৰথম যাম সেই ঠাইখনলৈ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম কিমান কেনেকুৱা কি আছে। আৰু যিহেতু চাহ গছবিলাক কটা আছিলে, এতিয়া কলম দিয়া এতিয়া সৰু সৰুকৈ ওলাইছে। বতৰটো আজি বহুত ভাল দেখিছে। আৰু আহি পালোঁ এই ঠাইখনলৈ অনাৰ কথা কৈছিল, খুব সুন্দৰ, দেখি ভাল লাগি গৈছে। আৰু লগতে এই ঠাইখন হৈছে এটা ফিচাৰী হয়, আৰু এই ফিচাৰীটো বাগানৰ চাৰিওকাষে আছে। ফিচাৰীটো ইয়াত মাছ মেলা আছে বুলি কৈছে। ইয়াত মানে বহিব পাৰে, কথা আলাপ আলোচনা কৰিব পাৰে, পাৰ্টি চাৰ্টি কৰিবলৈ মজা হ'ব মানে। আপোনালোকৰ ব'লক ভিতৰত তেনেহ'লে কেনেকুৱা কি দেখুৱাই আছোঁ। এইবিলাক সৰু সৰু ষ্টেপ, আৰু ইফালে আছে এটা হেৰি ঘৰ, যিহেতু নাম লিখা আছে পলাশ। ৰাম, মোৰ নামেইচোন পলাশ। মোৰ নামটো পলাশ, ইয়াত লিখা আছে, ভাল লাগিছে দেখি। আৰু দেখিছে হেৰি ঘৰ, এইটো দেখিছে কি ধুনীয়া। আৰু পৰিৱেশটো আপোনালোকে ইয়ালৈ আহিলে অনুভৱ কৰিব পাৰিব, ভাল পৰিৱেশ এইটো। আৰু যিহেতু আপোনালোকক অলপ ভিউটো দেখুৱাই দিছোঁ, চাই লওক ইয়াৰ চাৰিওকাষটো, মানে সকলোফালে সেউজীয়া। আৰু ইয়াত কি ক'ম, বতৰটো আজি যিহেতু ভাল, সেইবাবে খুব খৰধৰকৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকলৈ। কোনো ব্লগিং নহয়, আপোনালোকক জাষ্ট ভিডিঅ'টো কৰি আপোনালোকক জাষ্ট ইনফৰ্মেশ্যনটো দিওঁ যে এনেকুৱা ঠাইত যাব পাৰে, কেতিয়াবা সময় সুবিধা মিলাই আপোনালোকে যাব পাৰে। আৰু দেখিছে এয়া হৈছে বাঁহৰে সকলো বস্তু তৈয়াৰ কৰা হৈছে, জেউৰা পৰা ইত্যাদি কৰি। ঘৰ এটা দেখিছোঁ, সেইটো নিশ্চয় বাঁহেৰে হৈছে, চাংঘৰ হয়। তাতো গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে দেখিছোঁ এখন নাও মানে ইয়াত বহিব পাৰে। এইবোৰ গেলান, যিহেতু আমি পানী ভৰা যিবোৰ গেলান, তেল এনেকুৱা ধৰণৰ গেলান দি থোৱা আছে, গোটেইখিনি সেউজীয়া হয়। ইয়াত বহিবলৈ ঠাই আছে, আৰু এইবিলাক টিউব আছে, কেনেবাকৈ সাঁতুৰিব হয়তো পাৰিব। যিহেতু এই পুখুৰীটোত মাছ মেলিছে বুলি কৈছে মই জনামতে। আৰু এই ঠাইখনত পাৰ্টি চাৰ্টি কৰিব পাৰিব, কিন্তু বাগানৰ, যিহেতু বাগানৰ হয় গোটেই বস্তুখিনি, গোটেই ইউনিক বস্তু বনাইছে যে, আৰু এই বাগানত কিবা পইচা দিব লগা হয় বুলি কোৱা শুনিছোঁ। আৰু এই ওপৰতো দেখিছে খেৰৰ ছাল, নিশ্চয় ভাল লাগিব। আপোনালোকে আহিলেও ইয়াত পাৰ্টি চাৰ্টি কৰিব পাৰিব, কেতিয়াবা ফুৰিবলৈ আহিব। বৰ ধুনীয়া ঠাই দেই। আৰু এইফালে বহিবলৈ এইবিলাক হ'ল বাঁহৰ, আৰু চাংঘৰো বাঁহৰ। মাছ যেতিয়া ডাঙৰ হ'ব, ইয়াত আপোনালোকে মাছো দেখিবলৈ পাব, খুব ধুনীয়া। এনেই আপোনালোকে পৰিৱেশটো চাওকচোন বাৰু কেনেকুৱা, অলপ অনুভৱ কৰক। এইটো হৈছে লাইট, আৰু ইয়াত বোলে ৰাতিও পাৰ্টি চাৰ্টি কৰা বা এনেকৈ ফুৰিবলৈ অহা মানে অপশ্যন আছে বোলে, লাইটৰ ব্যৱস্থা আছে বোলে। মজা। আৰু এইফালে দেখিছে সকলোবোৰ বাঁহৰে হয়, ৰং দি থোৱাৰ কাৰণে খুব ধুনীয়া লাগিছে, ইউনিক লাগিছে। আৰু এইবিলাক গছ, আৰু আপোনালোকক পোনপ্ৰথমে নেদেখুৱালৈ যে এই ষ্টেপকেইটাই দি তললৈ নামিব পাৰে। যিহেতু মোৰ খুব খৰধৰ হৈছে, আজি ঘৰলৈ যামগৈ, সেইবাবে মানে আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ। আৰু আপোনালোকক যাতে জানক এনেকুৱা ঠাইলৈ আপোনালোকে আহিব পাৰে, মানে ইউনিক হয়, সেইকাৰণে ততাতৈয়াকৈ আপোনালোকক এইবিলাক দেখুৱাই দিছোঁ। এইটো হৈছে চাংঘৰ। ইয়াত বোলে চাহাবসকলে আহি পেলাই ৰাতিও পাৰ্টি কৰিব পাৰে বা থাকিব পাৰে। ইয়াৰ প্ৰাকৃতিক মনোমোহা দৃশ্য উপভোগ কৰিব পাৰে, বোলে দিনতো আহিব পাৰে। ইউনিক হয়, খুব ধুনীয়া হয়। আৰু আপোনালোকক ওপৰ ভাগ কেনেকুৱা আছে, কি আছে দেখুৱাই দিওঁ। আৰু যিহেতু আমাৰ দাদাবৌ আৰু আমি ঘৰৰ পৰিয়াল আমি গৈছিলোঁ, সেইবাবে সকলোৱে ইয়াত উঠি চাইছোঁগৈ আৰু কেনেকুৱা লাগে। ইয়াত দিছে ৰং কৰি থোৱাৰ কাৰণে বহুত ধুনীয়া লাগিছে দেই, ইউনিক লাগিছে। আৰু ওপৰৰ পৰা এটা ভিউ চাই লওক কেনেকুৱা লাগিছে। আপোনাৰ সৰু এটা ঠাইলৈ আপোনালোকক নিনিলোৱেই, অৱশ্যে টাইমটো বহুত কম, সেইকাৰণে আপোনালোকক জাষ্ট দেখুৱাওঁ বুলি ইয়াত কৈছোঁ। আৰু এইফালে সেউজীয়া ওপৰত, ইয়াৰ ওপৰ ছালখনো হৈছে খেৰৰ। ইয়াত দেখিছে, ইয়াতো থাকি মানে খুব ধুনীয়া, আৰু মানে কি ক'ম আপোনাৰ, আল্টিমেট আৰু মজা। আপোনালোকে কেতিয়াবা আহিব পাৰে। মোৰ আজি বহুত খৰখেদা, তথাপিও আপোনালোকক আহিলোঁ যেতিয়া আপোনালোকক দেখুৱাই যাওঁ বুলি মনতে ভাবিলোঁ। এইফালে দেখিছে সৌ তালৈ এক ৰাউণ্ড আছে পুখুৰীটো, আৰু ইয়াতে এনেকুৱা ঠাই আছে বুলি কৈছে, কিন্তু মই সিমানখিনিলৈ নাযাওঁ আজি। আপোনালোকক জাষ্ট দেখুৱাইছোঁ এই ঠাইখন। ইয়াৰ পৰা এটা ভিউ চাই লওক, কি ধুনীয়া লাগে। ইয়ালৈ আহিলে মানে অনুভৱ কৰিব পাৰিব। আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিয়ে ভাল লাগিছে নহয় জানো।
আৰু ইয়াৰ ওপৰখনত দেখিছে খেৰৰ আৰু লাইটিং ব্যৱস্থা আছে। এই মজা আৰু কি ক'ম। ৱাও, ব'লক তেনেহ'লে অলপ তলৰ পৰা আপোনালোকক দেখুৱাওঁ। এনেই আপোনালোকক চাই লওক, এইবিলাক বাঁহবিলাক কি ধুনীয়া দিয়ে, সকলোবোৰ বাঁহৰে তৈয়াৰী মানে। কি কওঁ আপোনালোকক, ইয়াত আহি মানে এনেকুৱা ভাল লাগিছে, মই আপোনালোকক ভাষাৰে বুজাব পৰা নাই মানে। সকলো ফালে সেউজীয়া সেউজীয়া, কি ক'ম। আপোনালোকে ইয়ালৈ যদি আহে, আপোনালোকে গেলেকীৰ আঠখেললৈ আহিব। আঠখেলৰ পৰা তাতে সুধিলেও ক'ব এই ঠাইলৈ আহিব পাৰিব। বেছি দূৰ নহয়, তাৰ পৰা 1 কিলোমিটাৰমান হ'ব। আপোনালোকে আহিব পাৰে ইয়ালৈ, গেলেকীলৈ। আঠখেল আহিব লাগিব, কিন্তু গেলেকীলৈ ডাইৰেক্ট আহিলে নহ'ব, তাতে পাব। ইয়াত মানে পাৰ্টি খাবলৈ বোলে পইচা কিবা এটা দিব লাগে, যদি ইয়াত যদি কৰা হয়, পাৰ্টি চাৰ্টি কৰা হয়, সেইকাৰণে মজা হ'ব। আৰু যিহেতু অসম নাগালেণ্ডৰ সীমাতে আছে ন, ইয়াৰ পৰা আপুনি যদি উঠি চাই দিয়া হয়, খুব ধুনীয়া লাগে আৰু কি ক'ম। এইবিলাক গছ গছনিয়ে ভৰপূৰ, আৰু এইবিলাক খৰি দেখিছে, বাগানৰ মানুহবিলাকে ঘৰলৈ যেতিয়া উভতি পৰি খৰিবিলাক লৈ যায়, কি ভাল লগা দৃশ্য এইবিলাক চাওক। আৰু এই ঠাইৰ পৰা তললৈ নামিব পাৰে। আপোনালোকক প্ৰথম ইণ্ট্ৰ'টো নেদেখুৱালোঁ এনেৰ পৰা, মই যিহেতু খৰখেদা কৰি আহিছিলোঁ। আৰু এয়া হৈছে বাগানৰ চাহ পানী যেতিয়া খাওঁ, এইবিলাক লৈ আনে তেওঁলোকে। এয়া আৰু আপোনালোকক থুলমূলীয়াকৈ দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগে, আপোনালোকে শ্বেয়াৰ কৰি দিব, মানে সকলোৱে জানক, এনেকুৱা ঠাইলৈ যাওক, মন প্ৰাণ ভাল লাগিব। নহ'লে এতিয়া ঘূৰি আহিলোঁ ধুনীয়া এটা পৰিৱেশৰ মাজেৰে। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। ধন্যবাদ। জয় আই অসম।